হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 2023 চনৰ জিঅ' ট্ৰেকিং ঘৰৰ নতুন নিয়মসমূহ কেনেধৰণৰ প্ৰস্তুত কৰিছে আৰু কেনেকুৱা ডিজাইনৰ হ'ব। এইটো বিষয়ে যদি আপোনালোকে বিস্তাৰিতভাৱে জানিবলৈ বিচাৰে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ' চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা ধৰণৰ নতুন আপডেট সকলোতকৈ আগত পাবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনখন বজাই দিব। তো বলক আজিৰ এই মূল ভিডিঅ'খিনি আৰম্ভ কৰোঁ। আপোনালোকক প্ৰথমতে দেখুৱাই আছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিয়ম নীতিসমূহ। ইয়াত থকা প্ৰতিটো নিয়ম পালন কৰাটো বাধ্যতামূলক আপোনালোকৰ কাৰণে। নতুন চৰকাৰী ঘৰ বনাওঁতে নিয়ম নামানিলে প্ৰথম কিস্তিৰ পিছত দ্বিতীয় কিস্তি বন্ধ কৰি ৰখা হ'ব। ঘৰ বনোৱা সম্পূৰ্ণ হোৱাৰ পিছত উচ্চ স্তৰৰ তদন্ত হ'ব, য'ত নিয়ম নীতি উলংঘন কৰা ব্যক্তিসকলৰ ওপৰত বিহিত ব্যৱস্থা কিন্তু লোৱা হ'ব। যিখিনিত আপোনালোকৰ নিয়ম নীতিসমূহ দিয়া হৈছে এইখিনি কিন্তু মানিব লাগিব, অন্যথা কিন্তু আপোনালোকৰ বিপদ হ'ব পাৰে। 1 নম্বৰত দিয়া আছে ঘৰখন নিজৰ মাটিত বনাব লাগিব। কোটত গছৰ চলি থকা মাটিত গছৰ নিষ্পত্তি হোৱাৰ আগত ঘৰ বনাব নোৱাৰিব। 2 নম্বৰত দিয়া আছে ঘৰখন বনোৱাটো বাধ্যতামূলক, টকা মিলাব পাৰিবনে নাই শেষত আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। 3 নম্বৰত দিয়া আছে ঘৰখন চৰকাৰী বাজেটত হ'ব লাগিবনে নাই শেষত আপোনালোকক ভালকৈ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ' চাই থাকিব, অন্যথা কিন্তু আপোনালোকে একো বুজি নাপাব। 4 নম্বৰত দিয়া আছে ঘৰখন বনোৱাটো বাধ্যতামূলক, ঘৰখন চৰকাৰী হিচাপত নবনালে তদন্তত ধৰা পৰিলে শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনালোকৰ। 5 নম্বৰত দিয়া আছে পকী ঘৰ থকা পৰিয়ালে চৰকাৰী ঘৰ বনাব পাৰিবনে নাই। যদি কোনো পৰিয়ালে পকী ঘৰ থকা স্বত্তেও চৰকাৰী ঘৰ তেনে ব্যক্তি তথা বিভাগীয় কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা কিন্তু লোৱা হ'ব। ইয়াত কিন্তু 7 নম্বৰ দিয়া আছে প্ৰথম কিস্তিৰ টকাৰে প্লিন লেভেল পৰ্যন্ত কাম কৰিব লাগিব। 8 নম্বৰ দিয়া আছে তৃতীয় কিস্তিৰ টকাৰে ঘৰৰ কাম সম্পূৰ্ণ হ'ব লাগিব। ঘৰখন সম্পূৰ্ণ নহ'লে অন্যথা কিন্তু আপোনালোকৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিবলগীয়া আছিলে। নেক্সট ভিডিঅ'ত আপোনালোকক ফুল প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'খন যদি চাই ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।